নমস্কাৰ বন্ধুসকল, আসাম ভাইভ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি স্পৰ্টছৰ ওপৰত কেইটামান সিলেক্টেড কুৱেশ্যন আলোচনা কৰিম। আহক আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে পেছাদাৰী বক্সিঙত ভৰি দিয়া প্ৰথম ভাৰতীয় মহিলা কোন? ইয়াৰ উত্তৰটো হ'ব সৰিতা দেৱী। সৰিতা দেৱী 2000 চনত প্ৰফেশ্যনেল বক্সিঙত ভৰি দিয়ে আৰু তেওঁ মণিপুৰৰ পৰা বিলং কৰে আৰু 2009 চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন সন্মানেৰে সন্মানিত কৰিছে। 2017 অনুষ্ঠিত হোৱা ফিফা আণ্ডাৰ-17 ফুটবল বিশ্বকাপৰ শুভংকৰ কি আছিল? ইয়াৰ উত্তৰ হ'ব এ. খিলেও। 2017 অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ একক শাখাত কাৰ বিজয় হৈছিল? ইয়াৰ উত্তৰটো হ'ব এ. ৰজাৰ ফেডাৰাৰ। আৰু ৰজাৰ ফেডাৰাৰ ছুইজাৰলেণ্ডৰ পৰা বিলং কৰে। অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত 2017 বিজয়ী হৈছিল ছাৰানা উইলিয়ামছ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব 2017 কোৱাৰ্টাৰ অপেন টেনিছ টুৰ্ণামেণ্টৰ পুৰুষ একক শাখাত কাৰ বিজয় হৈছিল? ইয়াৰ উত্তৰটো হৈছে ন'ভেক জকোভিক। ন'ভেক জকোভিক ছাৰ্বিয়াৰ খেলুৱৈ। 2017 ডুবাই টেনিছ চেম্পিয়নশ্বিপৰ পুৰুষ একক শাখাত কাৰ বিজয় হৈছিল? ইয়াৰ উত্তৰটো হ'ব এণ্ডি মুৰে। তেওঁ গ্ৰেট ব্ৰিটেইনৰ এজন খেলুৱৈ। 2017 উইম্বলডনৰ পুৰুষ একক শাখাত কাৰ বিজয় হৈছিল? ইয়াৰ উত্তৰটো হ'ব ৰজাৰ ফেডাৰাৰ। আৰু মহিলাৰ শাখাত বিজয়ী হৈছিল গাৰ্বিন মুগুৰুজা। তেওঁ ইউএছৰ পৰা বিলং কৰে। 2017 চনৰ ইউএছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাত কাৰ বিজয় হৈছিল? ইয়াৰ উত্তৰটো হ'ব ডি. ৰাফেল নাডাল। ৰাফেল নাডাল হৈছে স্পেইনৰ এজন খেলুৱৈ। আৰু মহিলাৰ শাখাত বিজয়ী হৈছিল শ্লোৱেন ষ্টিফেন। তেওঁ ইউএছৰ এজন খেলুৱৈ। কোনখন দেশে 2017 ফিফা ওমেন্স এছিয়া কাপ বাস্কেটবল টুৰ্ণামেণ্ট আয়োজন কৰে? ইয়াৰ উত্তৰটো হ'ব এ. ইণ্ডিয়া। আৰু এই প্ৰতিযোগিতাখন বাংগালোৰত 23 জুলাইৰ পৰা 29 জুলাই 2017 অনুষ্ঠিত হয়। এতিয়া আহিব পাৰে 2018 ফিফা ওমেন্স বাস্কেটবল ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হ'ব? আৰু ইয়াৰ উত্তৰটো হ'ব স্পেইন। 2017 মালয়েছিয়া মাষ্টাৰ গ্ৰেণ্ড পিক্সত মহিলাৰ একক শাখাত কোন জয়ী হয়? ইয়াৰ উত্তৰটো হ'ব চাইনা নেহৱাল। আৰু চাইনা নেহৱাল হৈছে এজন ইণ্ডিয়াৰ খেলুৱৈ। মাষ্টাৰ গ্ৰেণ্ড পিক্স বেডমিণ্টন টুৰ্ণামেণ্টৰ লগত জড়িত। এইটো কুৱেশ্যন আহিব পাৰে মাষ্টাৰ গ্ৰেণ্ড পিক্স কি খেলৰ লগত জড়িত? তেতিয়া আমি লিখিব লাগিব বেডমিণ্টন খেলৰ লগত জড়িত। 2016-2017 বৰ্ষৰ দেওধৰ ট্ৰফিৰ বিজয়ী দল কোনটো? ইয়াৰ উত্তৰটো হ'ব তামিলনাডু। এতিয়া আহিব পাৰে দেওধৰ ট্ৰফি কি খেলৰ লগত জড়িত? এতিয়া লিখিব লাগিব দেওধৰ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা বা ক্ৰিকেট খেলৰ লগত জড়িত। বিজয় হাজাৰে ট্ৰফি কি খেলৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব ক্ৰিকেট। আৰু বিজয় হাজাৰেক ওৱান ডে ৰঞ্জী ট্ৰফি বুলিও জনা যায়। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰটো হ'ব ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ লাউচেনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। 2020 চনত ছামাৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব টকিঅ'। আৰু টকিঅ' হৈছে জাপানৰ ৰাজধানী। ইয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব গ'কো। আৰু গ'কো হৈছে এটা কাৰ্টুন চৰিত্ৰ। এতিয়া প্ৰশ্ন হৈছে 2024 ছামাৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব পেৰিছ। 2018 চনত উইণ্টাৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব য়ংচেং কাউণ্টি। আৰু য়ংচেং কাউণ্টি হৈছে ছাউথ কোৰিয়াৰ এখন চহৰ। আৰু 2022 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত হ'ব বেইজিঙত। 2018 চনত কমনৱেলথ গেমছ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব গ'ল্ড কোষ্ট। আৰু গ'ল্ড কোষ্ট অষ্ট্ৰেলিয়াত অৱস্থিত। এতিয়া 2022 চনত কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব বাৰ্মিংহামত। 2017 লণ্ডনত অনুষ্ঠিত ছামাৰ ৱৰ্ল্ড এথলেটিক্স চেম্পিয়নশ্বিপৰ পৰা কোনখন দেশৰ খেলুৱৈক বহিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব ৰুছিয়া। ৰুছিয়াৰ খেলুৱৈসকলে ডপিং টেষ্টত উত্তীৰ্ণ হ'ব নোৱাৰাৰ কাৰণে এই খেলখনত অংশগ্ৰহণ কৰিব পৰা নাছিল। 2017 বৰ্ষত অনুষ্ঠিত তিনিদিনীয়া পণ্ডিত দীনদয়াল উপাধ্যায় অল ইণ্ডিয়া নেশ্যনেল ষ্টাইল কাবাডী চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব হাৰিয়ানা। আৰু প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত হাৰিয়ানা জয়ী হয়।
2016 চনত ৱৰ্ল্ড ব্লিটজ চেছ চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব বি দোহা। আৰু দোহা হৈছে কাটাৰৰ এখন চহৰ আৰু ইয়াৰ উইনাৰ আছিলে ৰুছিয়াৰ চাৰ্জে কাৰ্জাকিন। 2018 চনত এছিয়ান গেমছ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব এ জাকাৰ্টা এণ্ড পালেমবাৰ্গ। জাকাৰ্টা এণ্ড পালেমবাৰ্গ ইণ্ডোনেছিয়াত অৱস্থিত। এতিয়া প্ৰশ্ন হৈছে 2022 চনত এছিয়ান গেমছ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব চাইনাৰ হানজো। আৰু 2026 চনত এছিয়ান গেমছ অনুষ্ঠিত হ'ব জাপানৰ নাগয়া নামৰ চহৰখনত। 2017 চনত আইবা ওমেন্স ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ এম্বেচেডৰ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মেৰী কম। আৰু মেৰী কমৰ ঘৰ আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত আৰু তেওঁ 2012 চনৰ ছামাৰ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এতিয়া আহিব পাৰে আইবাৰ ফুল ফৰ্ম বা আইবা কিহৰ লগত জড়িত? এতিয়া আমি ক'ব লাগিব আইবা হৈছে ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যন MSR আৰু নাইবা ক'ব লাগিব আইবা দ্য ৱৰ্ল্ড MSR অলিম্পিক ষ্টাইল ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যন। আমাৰ ভিডিঅ'বিলাক আপোনাৰ মোবাইলৰ ন'টিফিকেশ্যনত সহজে পাবলৈ ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। লগতে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আমাক অনুপ্ৰেৰণা যোগাব। ধন্যবাদ।